মানুহে যেতিয়া ধৰ্ম কৰে তেতিয়া ধৰ্মৰ সময়ত মানুহে যেতিয়া শান্তি লয় পুৰোহিতৰ ওচৰত তেতিয়া সকলোবোৰ বিচাৰে, টকা বিচাৰে, সম্পত্তি বিচাৰে, সকলোবোৰ লাগে, পৃথিৱীৰ পাৰিলে গোটেইবিলাকে লাগে। কিন্তু যেতিয়া পাপ কৰে তেতিয়া কিন্তু এইবিলাক কথা নাভাবে যে কাৰ কি হ'ব কি নহ'ব। এই মানুহৰ এনেকুৱা হৈছে মানুহৰ স্বভাৱ। আৰু ভগৱানটো আছে সদায়, ভগৱানটো আছে, কিন্তু ভগৱানে থাকিও তাৰমানে কি কৰিব এনেকুৱা মানুহক, কিন্তু কথাবিলাক মানুহে চিন্তা নকৰে। কিন্তু চাওক আচলতে কি জানে শুনক, মানুহৰ লগত জেদ কৰক আপুনি, কিন্তু মানুহক হিংসা কৰিব নালাগে। আচলতে মানুহক জেদ কৰিলে একো প্ৰব্লেম নাই, কিন্তু হিংসা কৰিলেতো ক্ষতি আছে। মানুহক হিংসা কৰিলে কি জানে না নাজানে, হিংসা কৰিলে আপোনাকো কোনোবাই হিংসা কৰিব। কিন্তু কথাটো হৈছে কি, মানুহক জেদ কৰক যে কোনোবা এখন গাড়ী কিনিছে, তাত কৰি যাতে ভাল গাড়ী এখন আপুনি ল'ব পাৰে। মানুহে ক'ৰবাত মাটি কিনিছে, সেই মাটিখিনিক আপুনি ক্ষতি নকৰিব, গাড়ীখনক ক্ষতি নকৰিব। আপোনালোকেও তেনেকুৱাকৈ আৰু বেছি ধনী হ'বলৈ চেষ্টা কৰক। কিন্তু মানুহে আজিকালি সেইটো নকৰি কেনে হিংসা কৰে, কেনেকৈ গাড়ীখন ভাঙিব পাৰোঁ, কেনেকৈ মাটিত মানুহে মদ খাই কেনে বটলটো ভাঙিব পাৰোঁ, কি কৰিব পাৰোঁ, হিংসা কৰে এনেকুৱা। কিন্তু হিংসা কৰিব আচলতে নালাগে। মানুহে আচলতে জেদ কৰিব লাগে, কেনেকৈ এই ওচৰৰ মানুহটো ধনী হৈছে আৰু সেই মানুহটোৰ লগতে আপোনালোকে তুলনা কৰি কেনে আপুনিও ধনী হ'বৰ কাৰণে চেষ্টা কৰিব লাগে। কিন্তু সেইটো নকৰে, সেইটো নকৰি কেনে আপোনালোকে আকৌ বেলেগ কৰি থাকে। এইটো কথা নহয়। আচলতে মানুহে ভাল হ'ব লাগে, মানুহৰ মনোবৃত্তিবিলাক ভাল হ'ব লাগে, মানুহৰ মনবিলাক ভাল হ'ব লাগে, তেতিয়াহে মানুহৰ ভাল হ'ব। আৰু পৃথিৱীত তেনেকুৱা মানুহৰ সংখ্যা খুব কমি গৈছে। আৰু মই সকলোকে কোৱা নাই, আচলতে চব মানুহে তেনেকুৱা নহয়। মানুহে সহায় কৰিছেও বহুত মানুহক, বহুতে সহায় কৰিও আছে, কিন্তু চব মানুহ তেনেকুৱা নহয়। যিবিলাক মানুহ তেনেকুৱাকৈ চলিছে সেইবিলাক মানুহক মই কৈছোঁ, আচলতে মানুহৰ লগত মন্দিৰক যেনেকৈ যাই কিনে চববিলাক ভাবে, ঠিক মানুহৰ মানৱ ধৰ্মটো ডাঙৰ ধৰ্ম। গতিকে মানৱ ধৰ্মটো কৰিব লাগে। অকল মন্দিৰক গৈ যে আপোনালোকে যে মানে ধৰ্ম কৰি থাকিব, তেতিয়া যে আপোনালোকে যে পাপ খণ্ডন হ'ব, এইটোৱে নহয়। আচলতে ভগৱান চবতে আছে। আপোনালোকে যদি মানৱ ধৰ্ম কৰে, কুকুৰ মেকুৰীক যদি আপোনালোকে অলপ খোৱা ধোৱা কৰে, সেইবিলাকতো খোৱা মানুহ নাই, খোৱা হেৰি নাই। গতিকে সেইবিলাকত যদি খুৱাই, ছাগল গৰু যেনেকৈ পুহিছে, বনৰীয়া যিবিলাক আমি জীৱ জন্তু পাইছোঁ, সেইবিলাককো যাতে আপোনালোকে যাতে কিবা এটা খোৱা বস্তু দিয়ে। বাটে কুকুৰবিলাক ফুৰিছে, সেইবিলাককতো খোৱা বস্তু মানে খোৱাবৰ কাৰণেতো কোনো একো নাই। গতিকে সেইবিলাককো যদি মানুহে যদি দুই এটা বস্তু কিনি কেনে খুৱাই, সেইবিলাকো ধৰ্ম। গতিকে চাওক, আমি মন্দিৰত গৈ কেনে আমি বহুত কিবাকিবি কৰোঁ, আমি নিজৰ নামত বহুত টকা পইচা খৰচ কৰোঁ, আনকো আমি এনেকৈ সহায় কৰোঁ। গতিকে কথাটো হৈছে কি, মন্দিৰত যাব লাগে, মন্দিৰত হেৰি কৰিবলৈ, মন্দিৰত যেনেকৈ ভাবোঁ আমি বাহিৰতো তেনেকৈ ভাবিব লাগে। গতিকে এনেকৈ চলি থাকিব লাগে মানুহে। যোগেশ্বৰ মন্দিৰ, এই যোগেশ্বৰ মন্দিৰটো ইমান ভাল লাগে, আৰু এই মন্দিৰটো চাই লওক, ইমান ধুনীয়া পৰিৱেশ এই মন্দিৰটো। আৰু ইয়াতে মই আমাৰ দেউক লগ পাইছোঁ, মই এই দেউৰ লগতো দুই এষাৰ কথা পাতোঁ। এই দেউৰ লগতো কথা পাতোঁ আমি। এই মন্দিৰটোত চাই লওক, সুন্দৰ পৰিৱেশ। আপোনালোকো আহিব এই মন্দিৰটোত, এই মন্দিৰটো চাই লওক। ইফালে এইটো গণেশ বাবা আছে ইয়াতে, এইটোত গণেশ বাবা আছে। এইটো সুন্দৰ পৰিৱেশ। এইটো মই দেউক লগ পাইছোঁ, দেউৰ লগত দুই এষাৰ কথা পাতোঁ। তেওঁ কেনেকুৱা পাইছে ইয়াতে, বা কেনেকুৱা ধৰ্ম কৰা মানুহ আহিছে ইয়াতে, কেনেকুৱা বিশ্বাসত লৈছে মানুহবিলাকে এই মন্দিৰটো। কওক। ইয়াত গণেশৰ মূৰ্তি আছে, সৰস্বতীৰ আছে বিগ্ৰহ, আৰু প্ৰধানতে গণেশৰ মূৰ্তিটো ইয়াতে, গণেশৰ মূৰ্তি সেইটো গণেশৰ মূৰ্তি, এইটো গণেশ দেৱতাৰ মূৰ্তি। ইয়াতে ওম সৰ্বাসুৰম মজেন্দ্ৰ প্ৰসন্ন সুন্দৰম এই প্ৰভু গণেশ দেৱতাৰ এইটো মূৰ্তি। গতিকে ইয়াত গণেশৰ পূজা হয়। আৰু তাৰপিছত আমাৰ মেইন শিৱলিংগ আছে, গতিকে শিৱৰ পূজা হয়। শিৱলিংগ ইয়াতে এদিন মই পূজা অৰ্চনা কৰি আছোঁ। প্ৰথমতে আমাৰ প্ৰথম মন্দিৰ তাৰমানে যেতিয়া মানে হেৰি হয়, তেতিয়া পূজা কৰি আছোঁ। প্ৰথম মন্দিৰ হেৰি কৰোঁতে কৰাৰ পিছত একদিন হ'ল কি, মই লিংগৰ পূজা চলাই আছোঁ, পূজা চলি থাকোঁতে এনেকৈ মাটি গৌৰৱটো ধৰিব মই ধৰিব নোৱাৰিলোঁ, তাৰপিছত ঠিক তেনেকৈ আৰু দুদিন বা তিনিদিন পিছত ইয়াত মানে দুপৰীয়া মন্দিৰ বন্ধ কৰি যোৱাৰ পিছত 2-2:30 বজাত ইয়াত যিমান বাদ্য আছে, শংখ ঘণ্টা গড়কাহ যিমান হেৰি আছে বাদ্য আছে,
সেইবিলাক নিজে নিজে মানে বাজি থাকে আৰু ৰাতিও বজাই থাকে এই 10টা মানৰ পিছত। গতিকে ইয়াত সাংঘাতিক মাহাত্য আছে, কিবা এটা শক্তি আছে। সৰুৰ পৰা আমি শিক্ষা গ্ৰহণ কৰোঁ আৰু সেই শিক্ষা গ্ৰহণ কৰা ল'ৰা ছোৱালী আমি আজি কিছুমান ডাঙৰ মানুহ হৈছে, ডক্তৰ হৈছে, কিছুমানে ইঞ্জিনিয়াৰ হৈছে, কিবা হৈছে। এই সৰস্বতী মাইক লৈ হৈছে, এই সৰস্বতীয়ে চব। আৰু এখেতে সৰস্বতীৰ বিষয়ে অকণমান ক'ব। বিদ্যাৰ অধিষ্ঠিতি দেৱী সৰস্বতী দেৱী। গতিকে তেওঁৰ চৰণত আমাৰ ল'ৰা ছোৱালীবিলাকে নানান ধৰণৰ বিদ্যা গ্ৰহণ কৰি কোনোবা ডাক্তৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা প্ৰফেচাৰ, হৰেক ৰকম হৰেক কিছুমান মানুহ আগবাঢ়ি গৈছে তেওঁৰ শ্ৰীচৰণত পুষ্প চৰণ ধুৱাই। গতিকে এই দেৱী সৰস্বতী দেৱীৰ এই সৰস্বতী দেৱী এখেতে এই মন্দিৰটোত ডেইলি পূজা পাতল কৰে। 3টা মন্দিৰ আছে, এই 3টা মন্দিৰতে ডেইলি এখেতে পূজা পাতল কৰে, যথেষ্ট সময় দিয়ে এখেতে এই মন্দিৰ পৰিচালনা কৰে। গতিকে সেইটো। আৰু লগতে মই এখেতক আৰু এটা কথা সুধোঁ, এখেতৰ যথেষ্ট অভিজ্ঞতা আছে আৰু যথেষ্ট জ্ঞান আছে বুলি মই ভাবোঁ। যোগেশ্বৰ যিটো নাম আছে, এইটো শিৱৰ কিমান নম্বৰ নাম আছে আপুনি জানেনে? এইটো শিৱৰটো সহস্ৰাধিক নাম আছে শিৱৰ। গতিকে আমি যি সাধাৰণ পূজা পাতল কৰোঁ, সহস্ৰাধিক সহস্ৰাধিক হাজাৰৰ ওপৰত নাম আছে। তেওঁৰ মাজত এইটো এটা যোগেশ নাম অনাদি, নিত্য, নিৰঞ্জন, তাৰপিছতে আপোনাৰ সনাতন, বহুত ধৰণে সেনেকৈ মানুহ নামেদি, সেইবিলাক নামেদি আমাৰ মানুহৰ কিছুমান নামকৰণ হয়। যেনেকৈ যোগেশ্বৰ মন্দিৰ। তাৰপিছত আকৌ ইয়াতে হনুমান মন্দিৰ হ'ব বুলি শুনিছোঁ, হনুমান মন্দিৰ এটা হ'ব, গোপাল মন্দিৰ হ'ব বুলি শুনিছোঁ। আপোনালোকে আহিব, এই মন্দিৰটোত খুব ভাল। আৰু মানুহে বৰ্তমান যিখিনি মানুহে আহিছে, মনত যি কামনা কৰিছে তাকে পাইছে, চব পায়। কিন্তু ডাঙৰ কথাটো হৈছে কি, মানুহে ধৰ্মৰ সময়ত সকলোৱে বিচাৰে, এই মন্দিৰটোক আহি কেনে সকলোৱে বিচাৰে, গোটেইবিলাক লাগে, তাক ধন লাগে, জন লাগে, চব লাগে। কিন্তু যেতিয়া আমাৰ ধৰ্মৱান কিছুমান ৰাইজে মন্দিৰক আহি কেনে যে আপোনাৰ ধৰ্মৰ কাৰণে চব বিচাৰে, কিন্তু আপুনি এনেকুৱা মানুহ পাইছে নেকি যিবিলাকে পাপ কৰাওতো এই ভগৱানৰ নাম লৈছে? ইয়াতেতো যথেষ্ট মানুহ আহে, বিভিন্ন ধৰণৰ মানুহ আহে। গতিকে ইয়াৰ মানুহৰ মনবিলাকতো আমি নাজানো, কোনে কেনেকৈ আহে, কোনে কেনেকৈ, সকলোৱে ইয়াতে প্ৰণিপাত জনায়। গতিকে আমি তেওঁলোকক তেওঁৰ শ্ৰীচৰণত হেৰি কৰি দিওঁ, অলপমান শান্তি পৰ্যায় এইবিলাক ছিটিয়াই দিওঁ আৰু। চাওক, মানুহক ধৰ্ম দিয়াৰ কাৰণে, মানুহক ভাল কৰাৰ কাৰণে এখেতে যথেষ্ট কষ্ট কৰিছে। এখেতে কৈছে মানুহে কি মন লৈ আহে ইয়াতে, এইটো এখেতে গম নাপায়। কিন্তু এখেতে কৈছে যে আমিতো মানুহক ভাল কৰাৰ কাৰণে আমিতো ধৰ্মৰ কাৰণে এখেতেতো কৈছে যে মই বহুত কষ্ট কৰিছোঁ এই মন্দিৰটোত, বা মানুহৰ কাৰণে বহুত কষ্ট কৰিছোঁ, কিন্তু মানুহে কি মন লৈ আহে ইয়াতে এখেতে নাজানে। ঠিক, এইটো ভাল কথা, এখেতেতো গম নাপায় এইটো কাৰ কি মন আছে, এইটো নাজানে। কিন্তু কথাটো হৈছে কি, আমাৰ মানুহবিলাকে এইটো জানিব লাগে যে ধৰ্ম কৰিব আহোঁতে যেনেকৈ চব বিচাৰে, ঠিক তেনেকৈ পাপ কৰাওঁতে চব কথা ভাবিব লাগে, হয়নে নহয়? গতিকে পাপটো যেতিয়া মানুহে কৰে তেতিয়া একো কথা নাভাবে, কিন্তু যেতিয়া ধৰ্ম কৰে তেতিয়া চব লাগে, হয়নে নহয়? চব লাগে। গোটেই কথাটো হৈছে চাওক, যেতিয়া মানুহৰতো মানুহ